নৱশৰণীয়া ST হয় না নহয় চাৰ্টিফিকেটটো আমি দিব নোৱাৰোঁ কিন্তু টু বি ST দেয়াৰ চাৰ্টেন ক্ৰাইটেৰিয়াছ আছে মানে তাত 5টা ক্ৰাইটেৰিয়া আছে সেই 5টা ক্ৰাইটেৰিয়াত 1 নম্বৰ আছে আপোনাৰ ভাষা 1 নম্বৰ এইটো হৈ গ'ল 2 নম্বৰ আপোনাৰ ধৰ্ম 3 নম্বৰ আপোনালোকৰ বেকগ্ৰাউণ্ডটো চাই এনেকৈ 5টা ক্ৰাইটেৰিয়াত এতিয়া নৱশৰণীয়া বুলি কোৱাটো ভুল হ'ব কিন্তু শৰণীয়া কমিউনিটি বুলি ক'ব লাগিব বিকজ শৰণীয়া কমিউনিটি বুলি কৈ পেলাইহে আছে কিন্তু শৰণীয়া কছাৰী বুলি আমি আজিয়ে শুনিছোঁ দেই সেইকাৰণে আমি কৈছোঁ যে 5টা ক্ৰাইটেৰিয়া যদি শৰণ লোৱা মানুহে শৰণীয়াসকলে যদি 5টা ST ক্ৰাইটেৰিয়াটো যদি ফুলফিল কৰে আমাৰ তাত ক'বলৈ একো নাই বিকজ হাইকোৰ্টে আৰু এটা শব্দ তাত মেনশ্যন কৰি আছে উইথ এ ডিউ প্ৰচেছ অফ ল বুলি কৈছে এতিয়া ডিউ প্ৰচেছ অফ বুলি কোৱাৰ লগে লগে 3টা বস্তু তাত ইম্পৰ্টেণ্ট আকৌ ইট শুড বি এ ফেয়াৰ ইট শুড বি জাষ্ট হ'ব লাগিব আৰু ইট শুড বি এ ৰিজনেবল হ'ব লাগিব এতিয়া সেই বস্তু কোনে ডিটাৰমাইন কৰিব ডেট উইল বি ডিটাৰমাইন বাই দ্য পাৰ্লামেণ্ট কি বেচিছত কৰিব যে দে আৰ ছ'চিয়েলি ইকনমিকেলি বেকৱাৰ্ড হয় নে নহয় ইফ ইট ইজ য়েছ then parliament may consider otherwise parliament will not consider আজি শৰণীয়া কমিউনিটিয়ে যদি কয় আমি ST তেখেতসকলে কৈছে আমি মংগোলিয়াত মানুহ তেতিয়াহ'লে আজি অসমৰ আহোমসকলো মংগোলিয়াত মানুহ তেতিয়া আহোমসকলক কিয় ST দিয়া নাই বিকজ আহোমসকলে ইকনমিকেলি ছ'চিয়েলি এডভান্স আছে বুলি কৈ পেলাই সিহঁতক দিয়া নাই আমিতো কোনোবাক বাধা দিলে আমাৰ যে কথাটো মানিব সেইটো নহয়তো চ' সেইকাৰণে যিসকল শৰণীয়া মানুহ শৰণ লৈ পেলাই শৰণ কমিউনিটি এটা ফৰ্ম কৰিছে তেখেতসকলে যদি ST ক্লেইম কৰিছে ইট ইজ দ্য ফাণ্ডামেণ্টেল ৰাইট আমাৰতো তাত ক'বলৈ একো নাই কিন্তু পাৰ্লামেণ্টে যদি কনচিডাৰ কৰে পাৰ্লামেণ্টে যদি সিহঁতক ST দিয়ে আমাৰ ক'বলৈ একো নাই কিন্তু এজ অফ টুডে দিয়াৰ আগত যিটো 2018 যিটো নটিফিকেশ্যন মতে তেখেত এভেল কৰি আছিলে ST চাৰ্টিফিকেটটো এইটো নাল এণ্ড ভইড হৈ গ'ল নাল এণ্ড ভইড মানে কি হয় ইট ইজ as per the law it is unrecognized it has no effective যেতিয়া WPT ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী তেখেতৰ যিটো নটিফিকেশ্যন জাৰি কৰিছিলে সেই নটিফিকেশ্যনটো যেতিয়া উইড্ৰ কৰিলে তাৰ মানে এইটো মিনিংলেছে হৈ গ'ল চ' দিয়াৰ ফৰ ইণ্টায়াৰ শৰণীয়া কমিউনিটিয়ে আজি ডেটত দে আৰ নট কনচিডাৰ্ড এজ এ শিডিউল ট্ৰাইব অফ আছাম ইট ইজ ভেৰি ক্লিয়াৰ এণ্ড অন টপ অফ ডেট হাইকোৰ্টে যিটো আপোনাৰ নটিফিকেশ্যন দিছিলে 2008 সেই নটিফিকেশ্যনটোৱে মানে ফাৰ্মলি ষ্টেণ্ড কৰিছে হয় যদি উইড্ৰ কৰিছে ডেট মিনছ ফ্ৰম টুডে শৰণীয়া কমিউনিটি উইল বি নট কনচিডাৰ্ড এজ এ শিডিউল ট্ৰাইব অফ আছাম এইটোৱে কৈছে আৰু সেইটো লৈ পেলাই অসমৰ অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট এছ'চিয়েশ্যনে তেখেতসকলে সেই অনাৰেবল হাইকোৰ্টৰ ভাৰ্ডিক্টটো অৰ্ডাৰটো ৱেলকাম কৰিছে ৰাইজে এপ্ৰিচিয়েট কৰিছে পাৰ্চনেলি কিন্তু নৱশৰণীয়াক কোনো টাৰ্গেট কৰা নাই আৰু শৰণীয়া কমিউনিটিক কোনো বেয়া নাপায় কোনো টাৰ্গেট কৰা নাই কিন্তু অসমৰ চৰকাৰে যদি মেনিপুলেট কৰি পেলাই দিবলৈ বিচাৰে তেতিয়াতো মেটাৰ অট'মেটিক ইট উইল গ' টু আৰু হায়াৰ জুৰিডিকশ্যনত গুচি যাব হায়াৰ জুডিচিয়াৰীত গুচি যাব তেখেতসকলক দিলে আমাৰ কেইটামান ট্ৰাইবেলৰ অৰ্গেনাইজেশ্যন আছে সেই ট্ৰাইবেলৰ অৰ্গেনাইজেশ্যনছে হেণ্ড ইন গ্ল'ভ হৈ পেলাই তেখেতসকলক আজি 2018 ST চাৰ্টিফিকেটটো তেখেতসকলক গ্ৰাণ্ট কৰা হৈছিলে যদি শৰণীয়া মানুহ কমিউনিটিয়ে ST যদি আছিলে তেতিয়া 1951 চেঞ্চাছ মতে তেখেতসকলে ST ষ্টেটাছটো এভেল কৰিব লাগিছিলে আৰু তেখেতসকলে যদি চিন্স 1951 পৰা যদি ৰিকগনাইজ আছে তেতিয়াহ'লে ইছ্যুৱে নাই হাইকোৰ্টত যাবলৈ দৰকাৰেই নাই আৰু WPT ডিপাৰ্টমেণ্টে নটিচ জাৰি কৰাৰ দৰকাৰেই নাই হোৱাট ইজ দ্য ইছ্যু দেয়াৰ ইজ ন' ইছ্যু এট অল তেখেতসকলে শৰণীয়া কমিটি ST নহয় বুলি এতিয়া WPT চাৰ্টিফিকেট দিলে হাইকোৰ্টে এইটো কনফাৰ্ম কৰি দিলে সিমানে দিয়াৰ পৰা আজিৰ ডেটত শৰণীয়া কমিউনিটি দে আৰ নট কনচিডাৰ্ড দে আৰ নট ৰিকগনাইজ এজ এ শিডিউল ট্ৰাইব অফ আছাম থেংক ইউ ছ' মাছ